নমস্কাৰ বন্ধুসকল, বাসুদেৱলৈ আপোনালোকক স্বাগতম। আজিৰ বিষয়টো হৈছে বন্ধুসকল মেডিচিন। যদি আপোনালোকৰ ঘৰত কোনোবা বেমাৰী আছে, যদি তেওঁ কিবা মেডিচিন কৰি আছে বা কিবা এটা কোৰ্চ লৈ আছে, তেওঁ যদি আপুনি বিচাৰে যাতে সুখে নিৰাময় পোৱাটো, সোনকালে বেমাৰটো আৰোগ্য হোৱাটো, তেতিয়াহ'লে বন্ধুসকল আপুনি একদম ৰাইট জেগাত আহিছে। ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ আপুনি একদম শেষলৈকে চাব বন্ধুসকল। কোন স্থানত দৰৱ ৰাখিব লাগে, কোন স্থানত দৰৱৰ কাগজ পত্ৰবোৰ ৰাখিব লাগে, এই গোটেইখিনি ভিডিঅ' মই কোন স্থানত আমি দৰৱ ৰাখিব লাগে, কোন স্থানত আপুনি দৰৱৰ কাগজ পত্ৰবোৰ ৰাখিব লাগে, এই গোটেইখিনি কথা মই আজি এই ভিডিঅ'ত আলোচনা কৰিম। তাহাক বন্ধুসকল দেৰি নকৰি আৰম্ভ কৰোঁ। তো বন্ধুসকল, মোৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, মোৰ চেনেলটো যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো দবাব, যাতে মই যিকোনো ভিডিঅ' দিলে প্ৰথমতে আপুনি সেই ভিডিঅ'টো চাবলৈ পায়। তো বন্ধুসকল, আজিৰ বিষয়টো হৈছে আপুনি দৰৱ কোন স্থানত ৰাখিব। প্ৰথমতে মই কৈ লওঁ দৰৱখিনি কোন স্থানত ৰাখিব, তাৰপিছত মই ক'ম যে দৰৱৰ কাগজ পত্ৰখিনি ক'ত ৰাখিব লাগে। দৰৱৰ কাগজ পত্ৰ নথি পত্ৰ আৰু দৰৱ, সেই দুটা কিন্তু ডিফাৰেঞ্চ। এইখিনিতে মানুহে বহুত ভুল কৰি পেলায়। হয়তো বহুতৰে ভিডিঅ' চাব পাৰে বাস্তু চেনেলত, কিন্তু মই গোটেই বস্তুখিনি একদম সলসলীয়াকৈ মই বন্ধুসকল আপোনালোকক মই বুজাবলৈ চেষ্টা কৰোঁ। গতিকে মই এটা কথা গেৰাণ্টি দি ক'ব পাৰোঁ বন্ধুসকল, আপুনি গোটেই ভিডিঅ' চাই ঘূৰি আহি লাষ্টৰ মোৰ ভিডিঅ'তে আপুনি ফুল ষ্টপ কৰিব লাগিব। গতিকে চাওক বন্ধুসকল, প্ৰথমতে দৰৱখিনি আমি ক'ত ৰাখিম। যদি আপোনাৰ ঘৰত কিবা বেমাৰ চলি আছে, যি বেমাৰে নহওক, ডাঙৰ হওক সৰু হওক বেমাৰ, তেওঁ যদি কিবা কোৰ্চ কৰি আছে, যদি আপুনি বিচাৰে যাতে কোৰ্চটো সোনকালে শেষ হয়, বেমাৰটো ভাল হ'ব লাগে, তেতিয়াহ'লে সেই দৰৱখিনি আপুনি নৰ্থ ৱেষ্ট কৰ্ণাৰত ৰাখিব। হয় বন্ধুসকল, বায়ু কৰ্ণাৰত ৰাখিব। তেতিয়া বায়ু কৰ্ণাৰত ৰাখিলে কি হয়, অতি বেগী বায়ুটো সেইটো কমপ্লিট এটা এয়াৰ এলিমেণ্ট হয়। গতিকে আপোনাৰ কি হ'ব, তাত ৰাখিলে অতি শীঘ্ৰে আপোনাৰ কোৰ্চটো শেষ হৈ যাব আৰু বেমাৰটো ভাল হৈ যাব। ঠিক আছে, গতিকে চলি থকা বেমাৰ যদি কোনোবা আছে, তেতিয়াহ'লে আপুনি দৰৱখিনি নৰ্থ ৱেষ্ট কৰ্ণাৰত ৰাখিব। ধৰি ল'লোঁ আপোনাৰ কমপ্লিট বেমাৰ ভাল হৈ গ'ল, দৰৱ খাইছিলে ভাল হৈ গ'ল, ভাল হৈ যোৱাৰ পিছত আপোনাৰ দৰৱ থাকি গ'ল, টেবলেট ধৰি লওক দিছিলে আপোনাৰ 20টা, 10টা টেবলেট খাই আপোনাৰ বেমাৰটো ভাল হৈ গ'ল। এতিয়া সেই 10টা টেবলেটটো ক'ত থ'ব? ভাল হৈ যোৱাৰ পিছত তেতিয়া কিন্তু আপুনি নৰ্থ ৱেষ্ট কৰ্ণাৰত নাৰাখিব। যদি আপোনাৰ বেমাৰটো কমপ্লিট ভাল হৈ গৈছে, তাৰপিছত কিন্তু মেডিচিনবিলাক আপুনি নৰ্থ ৱেষ্ট কৰ্ণাৰত নাৰাখিব। এইটো বহুত ডাঙৰ এটা মানুহৰ ভুল হয়। তেওঁলোকে ভিডিঅ'টো চাই ঠিকেই, কিন্তু কৈ দিয়ে নৰ্থ ৱেষ্ট কৰ্ণাৰত ৰাখিব লাগে, বেমাৰটো ভাল হ'ব সোনকালে, কিন্তু তাৰপিছত যে মেডিচিনখিনি আনি আপুনি স্থানটো পৰিৱৰ্তন কৰিব লাগে, সেইটো কোনো ভালকৈ নকয় আপোনালোক। গতিকে আপুনি নৰ্থ ৱেষ্ট কৰ্ণাৰৰ পৰা বেমাৰটো ভাল হৈ যোৱাৰ পিছত মেডিচিনখিনি আপুনি পশ্চিম দিশত থৈ দিব। পশ্চিম দিশত থ'ব। যদি আলমিৰাত ৰাখে, আলমিৰাটো সদায় উত্তৰ বা পূবফালে খোলা হ'ব লাগে দৰ্জাখন। এইটো সদায় মনত ৰাখিব বন্ধুসকল। আপুনি আলমিৰাৰ যিটো স্থানতে নাৰাখে, মই তাৰ বিষয়টো পিছত ভিডিঅ' বনাম। খালি আপোনাৰ খোলোতে দুৱাৰখন, আলমিৰা দুৱাৰখন উত্তৰ বা পূবফালে হ'ব লাগে। আৰু যদি আপুনি মেডিচিন খাই আছে, মেডিচিনটো যদি আপুনি লিকুইড হয়, তেতিয়া আপুনি সেই মেডিচিনটো লিকুইড হ'লে আপুনি চাউথ ৱেষ্ট কৰ্ণাৰত থ'ব পাৰে, যদি এল'পেথিকৰ হয়। যদি আয়ুৰ্বেদিক বা হোমিঅ'পেথিকৰ হয়, তেতিয়া আপুনি সেইটো পূবফালে থ'ব পাৰে। আয়ুৰ্বেদিকৰ হ'লে আপুনি নৰ্থ ইষ্টতো থ'ব পাৰে। কিন্তু নৰ্থ ইষ্টত থওঁতে এটা সাৱধান, যাতে একেবাৰে আপুনি গোঁসাই ঘৰৰ আশে পাশে নাৰাখিব। নৰ্থ ইষ্টত আপুনি আশে পাশে যদি ৰাখে, সেইটো এটা খুব বেয়া। নৰ্থ ইষ্টত যিহেতু আমাৰ ভগৱান পূজা কৰা হয়, সেই পূজা কৰা একেবাৰে থলীৰ ওচৰত ৰাখিব নালাগে। নহ'লে আপুনি উত্তৰতো ৰাখিব পাৰে, যদি লিকুইড হয় বস্তুটো দৰৱ। যদি বেমাৰটো আপুনি চলি আছে, মই ক'লোঁ যে আপুনি নৰ্থ ৱেষ্ট কৰ্ণাৰত ৰাখিব লাগে, কিন্তু আপুনি বেমাৰ চলি থকা সময়ত কোৰ্চটো কৰি আছে, সেইটো সময়ত কিন্তু আপুনি ভুলতেও আপুনি অগ্নি কৰ্ণাৰত নাৰাখিব দৰৱখিনি, আৰু চাউথত নাৰাখিব। অগ্নি কৰ্ণাৰত ৰাখিলে কি হ'ব, আপুনি বেমাৰটো খৰচ ডাবুল হৈ যাব, আপুনি বেমাৰটো বেছি বাঢ়ি যাব আৰু খৰচ কৰিব লাগিব আপুনি। আৰু চাউথত ৰাখিলেও বেয়া, চাউথত ৰাখিলেও আপুনিটো একদম দীৰ্ঘম্যাদী হৈ যাব। সেইটো এটা চাউথটো হ'ল যমৰ দুৱাৰ। আৰু চাউথ ৱেষ্টত ৰাখিলেও সেইটো বস্তুটো স্থায়ী হৈ যায়, একদম বহুত দেৰিলৈকে ট্ৰিটমেণ্টটো চলিব। একদম ধ্যান দি শুনিব দেই বন্ধুসকল। যদি বেমাৰটো চলি থকা অৱস্থাত কৈছোঁ, যদি বেমাৰটো ভাল হৈ যোৱাৰ পিছত আপুনি চাউথ ৱেষ্টত থ'ব পাৰে, সেইটো বহুত দেৰিলৈকে তেতিয়া টেবলেটখিনি নোচোৱাকৈ আপুনি থাকিব পাৰিব। চাউথ ৱেষ্টত থ'ব পাৰে, নহ'লে আপুনি পশ্চিম দিশত ৰাখিব পাৰে। ঠিক আছে। আৰু এনেই সৰু সুৰা কিবা এটা বেমাৰ হৈ আছে, ইমান দীঘলীয়া কোৰ্চ নহয়, সেইবিলাকৰ কাৰণে আপুনি চাউথ ৱেষ্টত থ'ব পাৰে, একো নাই। এনেই জাষ্ট আপোনাৰ ছিজনেল কিবা বেমাৰ হৈছে, চৰ্দি কাহ হৈছে, লিকুইড কিবা দৰৱ দিলে আপুনি চাউথ ৱেষ্টত থৈ দিব পাৰে, একো নহয়। এনেই নৰ্মেলি আমাৰ দৰৱ থোৱা দিশটো আপুনি নৰ্মেলি পশ্চিম দিশত থ'ব পাৰে।
ঠিক আছে। তো এইখিনি হ'ল গোটেই দৰৱ থোৱা স্থানবিলাকৰ বিষয়ে মই আপোনালোকক ক'লোঁ। এতিয়া আহোঁ আমাৰ সেই দৰৱৰ লগত জড়িত নথিপত্ৰ বা কিবা আপোনাক যদি কিবা এক্সৰে কৰিব দিছিলে এক্সৰে ৰিপৰ্টবিলাক সেইবিলাক ক'ত ৰাখিব সেইটো আপুনি জানক। দৰৱৰ নথিপত্ৰবিলাকো থোৱাৰ বাবে চবতকৈ ভাল স্থান হৈছে পশ্চিম দিশটো বন্ধুসকল। ঠিক আছে। আৰু আপোনাৰ যদি যেনেকৈ মই ক'লোঁ আগত যে আপোনাৰ যদি বেমাৰ চলি আছে কিংবা দীঘলীয়া যদি ক'ৰ্চ কৰি আছে তেতিয়া সেই দৰৱৰ নথিপত্ৰখিনি আপুনি দৰৱখিনিতো থ'লেই নৰ্থ ৱেষ্টত, লগতে ডকুমেণ্টছখিনিও তাতে থৈ দিব। কিন্তু ভাল হৈ যোৱাৰ পিছত আকৌ সেই কি কৰিব, দৰৱৰ লগতে সেই নথিপত্ৰবিলাকো আপুনি পশ্চিম স্থানলৈ লৈ আহিব, পশ্চিম স্থানত থৈ দিব। কিন্তু আপুনি দৰৱৰ নথিপত্ৰসমূহ ভুলক্ৰমে আপুনি অগ্নিকোণত নাৰাখিব, আৰু আপোনাৰ পূবতো নাৰাখিব আৰু উত্তৰতো নাৰাখিব। দৰৱৰ নথিপত্ৰসমূহৰ কথা কৈছোঁ দেই। পূবতো নাৰাখিব, উত্তৰতো নাৰাখিব, দক্ষিণতো নাৰাখিব, আৰু অগ্নিকোণতো একেবাৰে নাৰাখিব। এইটো খুব বেয়া। দৰৱৰ নথিপত্ৰসমূহ কিন্তু আপুনি চাউথ ৱেষ্টতো নাৰাখিব। দৰৱ ৰাখিব পাৰে কিন্তু নথিপত্ৰসমূহ নাৰাখিব। নথিপত্ৰসমূহ ৰাখিলে কি হ'ব, আপোনাৰ এখনৰ পৰা দুখন তিনিখন মানে তেওঁ বঢ়াই দিয়ে বস্তুটো। চাউথ ৱেষ্টে কি কৰে, বঢ়াই দিয়ে। আপোনাৰ মানে আজি এখন প্ৰেছক্ৰিপশ্যন হৈছে, তাত আৰু কেইদিনমানৰ পিছত আৰু দুখন তিনিখন প্ৰেছক্ৰিপশ্যন আহি যাব, মানে বাঢ়ি যাব। গতিকে বেমাৰৰ লগত ৰিলেটেড কাগজ পত্ৰবিলাক ক'ত ৰাখিব লাগে, চবতকৈ ভাল স্থানটো বন্ধুসকল পশ্চিমত হয়। মানে পশ্চিমৰ বাহিৰে কোনো স্থানতে নাৰাখিব দৰৱৰ কাগজ পত্ৰসমূহ। খালি যদি বেমাৰটো চলি আছে তেতিয়াহে নৰ্থ ইষ্টত ৰাখিব, একদম ভালকৈ। এইটো কিন্তু খেলি মেলি নকৰিব বন্ধুসকল। এইটো বহুত ক্ষেত্ৰতে বহুতে খেলি মেলি কৰে। আৰু দৰৱটো যদি বেছি লিকুইড হয় তেনে ক্ষেত্ৰতহে আপুনি নৰ্থ ইষ্টত থ'ব পাৰে। তাকো মই কৈছোঁ যে পূজাঘৰ যদি আপুনি পূজা কৰা ঘৰটো বা মণ্ডপটো যদি নৰ্থ ইষ্টত আপুনি বনাই থৈছে, নৰ্থ ইষ্টৰ পৰা অকণমান দূৰত ৰাখিব। নৰ্থ ইষ্টৰ পৰা অকণমান দূৰ পূবৰ ফালে বা উত্তৰৰ ফালে থৈ দিব। তো বন্ধুসকল, এইখিনি আছিলে আজি আপুনি দৰৱ কোন স্থানত ৰাখিব লাগে আৰু আপোনাৰ দৰৱৰ কাগজ পত্ৰ কোন স্থানত ৰাখিব লাগে, এইখিনি আজি মই আপোনালোকক দিহা দিলোঁ। আৰু বিভিন্ন ধৰণৰ বেমাৰ কি কি কাৰণ হ'ব পাৰে তাৰ ভিতৰত মই ভিডিঅ' বনাওঁ বন্ধুসকল। খালি বন্ধুসকল আপোনালোকে চেনেলটো চাই পেলাই ছাবস্ক্ৰাইব নকৰে বন্ধুসকল। ছাবস্ক্ৰাইব নকৰিলে কি হ'ব, আপুনি মোৰ ভিডিঅ'টো চালে আকৌ যেতিয়া আপুনি কিবা এটা পইণ্ট থাকি গ'ল, আপোনাৰ পৰা পাহৰি গ'ল, যে আকৌ পুনৰ যদি সেই ভিডিঅ'টো চাবলগীয়া হয় তেতিয়া আপুনি গোটেই চাৰ্চ মাৰি বিচাৰি থাকিব লাগিব। গতিকে আপুনি ছাবস্ক্ৰাইব কৰি থ'ব বন্ধুসকল। আমিতো এনেই এণ্টাৰটেইনমেণ্ট মানে ভিডিঅ' বহুত চাওঁ, ঘণ্টা আমি পাৰ কৰি দিওঁ। কিন্তু এই 5 মিনিটৰ বা 10 মিনিটৰ যদি ভিডিঅ'টো আপোনাৰ যদি জীৱনটো সলাই দিব পাৰে, আপোনাৰ কাৰণে কিমান ভাল। গতিকে আপুনি ভিডিঅ'টো মানে মোৰ এই চেনেলটো একদম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল। আকৌ পুনৰ এটি ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।